মুখ্যমন্ত্ৰী ডাঙৰীয়া, ইলেকশ্যনৰ সময়তহে আপোনাৰ চাগে অসমীয়াৰ প্ৰতি দয়া মমতা আহে, কিন্তু আমি কি কৰিম? আমি অসমীয়া নিজৰ ভাই ককাইৰ কাৰণে মাত মাতিবই লাগিব। জুবিন দা ঢুকাই যোৱাৰ পিছত আমাৰ অসমৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত আমাৰ নিজৰ ভাই ককাইবিলাক মৃত্যু হৈছে। এজনে দলঙৰ পৰা জাপ দি মৰিছে। আজি হয়তো আপুনি মন কৰা নাই, নিউজত এবাৰ ভালদৰে চাব। তাৰ লগতে আমাৰ ভাই ককাইবিলাকে প্ৰতিবাদ কৰিবলৈ যাওঁতে এজনক মাথাত মাৰিছে, তেজেৰে ৰঙালী হৈ গ'ল। দুজনমানক জেলত ভৰাই থৈ দিছে। ইমান অত্যাচাৰ কিয়? আপুনি সহ্য কৰিব পাৰিব, কাৰণ আপোনাৰ ভোটহে লাগে মানুহৰ পৰা। আপুনি স্বাৰ্থপৰ মানুহ আগৰ পৰাই, কিন্তু আমি সহ্য কৰিব নোৱাৰোঁ। আমাৰ জুবিন দা অনুৰাগী, আমাৰ নিজৰ ভাই ককাই মৰি আছে, কষ্ট পাইছে, অৱস্থা বেয়া হৈছে। দুখ লাগে মামা। পাৰিলে ন্যায় দিয়ক, আৰু যিসকলৰ মৃত্যু হৈছে আমাৰ ভাই ককাই, তেওঁলোকক আৰ্থিকভাৱে কিবা সাহাৰ্য আগবঢ়াই দিয়ক। কিন্তু নহ'লে সকলো কথা মনত আছে। আমাৰ জেন জি প্ৰতিবাদ হ'লে বহুত বেয়াকৈ হ'ব, আৰু মই নিবিচাৰোঁ এনেকুৱা হোৱাটো। সেইবাবে কৈছোঁ, যোন ঢুকাইছে তেওঁলোকক আৰ্থিকভাৱে সাহাৰ্য আগবঢ়াওক। একো নহয়, কিবা এটা যদি দি দিয়ে লছ নহয়। অনুৰোধ কৰিছোঁ, কিবা এটা কৰক।